ফুটুকি পেট ভৰিছে নাই? খা খা কালি ৰাতিপুৱা গাখীৰ অকণ সৰহকৈ দিবি আৰু ৰাতিপুৱা চাহকণ খাই যদি গাখীৰ কজোৱা অকণমান বিকিব পাৰোঁ। তই নথকা হ'লে তেল নিমখকণ খাবলৈও মই একদম হাহাকাৰ কৰি ফুৰিবলগীয়া হ'লচোন আৰু মতাটো নামতহে হ'ল, কামত কিন্তু একো নাই। মই বাৰু মোৰ দেখাতে বেয়া আছিলোঁ, কিহত বেয়া আছিলোঁ? মোক যে টুকুনা ভিক্ষা ইমান দিলে মাহঁতে বিয়া দি দিলে। সেই মাহঁতৰ গাতো দুখ নাই, ভাল পাছ চাবলৈ গ'লে। আগতেতো ভালেই আছিলে, এতিয়াহে সেই একো মদ খাব, ভাং খাব, জোৱা খেলিব, য'ত যি আছিলে চব বেছিকৈ শেষ কৰিলে। খাই এতিয়া কি খা সুদা ঘৰখনতে। কেতিয়াবা আকৌ সেইটোৱে ক'ত সেইসোপা গিলি আছেগৈ গৈ। সেই ঘৰখনত ৰান্ধিবলৈ একো এটা নাই, কিন্তু তাৰ খবৰেই নাই। আহি আকৌ খাবলৈ নাপালে মোৰ ওপৰতে বৰ মতা লাভহি। আহক আজি দিম মজাটো। সেই পাছফালে বাৰীফালেকে যাওঁচোন, কিমান কচু ঢেকীয়া বিচাৰি পাওঁৱেই। তাকে বিচাৰি মেলি ভাতকেইটা বনাওঁগৈ আৰু নোখোৱাকৈতো মৰিব নোৱাৰি এইবোৰৰ লগত। আয়ো তইহে ইমান ওচৰতে গাড়ীখন ৰখাইছিলি, ভয় খাই গৈছোগৈ মই। ইমান ধুনীয়া বাইকখন চলাই আহিছ তই, কিনিলি চাগে ন? কিনিলো এখন নতুনকৈ বাইকখন, ভাল লাগিছে নাই পিছে তোৰ? বৰ ধুনীয়া লাগিছে। পিছে দামটো কিমান পৰিলেগৈ? দামী এখন, বহুত দামী বাইক। সেই বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ, লৈয়ে পেলালোঁ আৰু। পিছে ইমান দামী বাইকখন ল'বলৈ পইচা ক'ত পালি তই ভাইটি? ক'ত পাবি আৰু, মাক সেই বন্ধন গোটৰ পৰা পইচা ধাৰ ল'বলৈ ক'লোঁ, তাৰপৰাই লৈ দিলে 1 লাখ মান। আৰু বাকীকেইটা পিছত দিলেও হ'ব, ইনষ্টলমেণ্টতহে লৈছোঁ। হয় নি? সেই পিছে ভিতৰলৈ যাওঁ ব'ল, ইমান দূৰৰ পৰা আহিছোঁ আকৌ দুখ কষ্টই। ব'ল ভিতৰত অকণ বহি মেলি চাহ তাহ অকণ খাই লগে। ঠিক আছে ব'ল বাৰু, পিছে মই সোনকালে যামেই, বেছি দেৰি নকৰোঁ। হ'ব বাৰু, ব'লচোন পিছে এতিয়া তই ভিতৰলৈ। সেই অহা সোমবাৰে মোৰ বাৰ্থডে নহয়, যাবি দেই। মায়ে তোক মাতিবলৈ ক'বলৈ কৈছিলে, সেইকাৰণেহে মই আহিছিলোঁ। হয় নি? সোনকালে যাবি আকৌ। আৰু সেই ভিনদেউ ক'লৈ গ'ল, দেখা নাই যে? ভিনিয়ে আজিকালি মদৰ বাহিৰে একোকে চিনি নাপায়, দিনে ৰাতি অকল মদৰ নিচাতে ডুব গৈ থাকে। কেতিয়াবা সেই টেটুগুৰিলৈকে সেইসোপা গিলিলৈ ক'ত মলহা মাৰি আছেগে, কেনেকৈ গম পাবি? কিহে খোলালি, কেতিয়া পালাহি? বায়েক ভায়েক দুইটা লগ হৈ মোৰ বদনাম গাই আছা হ'বলা। ক'ত আছিলে আপুনি? মই অথনি আহিলোঁ। ওলালেহি আৰু টেটুগুৰিলৈকে সেই মদসোপা গিলি। আৰু সেই আপোনাৰ বদনাম গাই থাকিবলৈ আমাৰ কি দৰকাৰ পৰিছে? আৰু বেলেগ কথা নাই আৰু আপোনাৰ বদনাম গা বাহিৰে। সেই বদনাম গাবলৈও কিবা গুণ থাকিব লাগিব নহয়, মদসোপা বাহিৰে বেলেগ কি চিনি পায় আপুনি? পিছে আপোনাৰ মুখত এইবোৰ কি হ'ল বিন্দু? ইমান দুখ পালে যে, কেনেকৈ? নাই, ক'তো ইমান দুখ পোৱা দেখিলা? সেই কালি কামৰ পৰা ঘূৰি আহোঁতে চাইকেল চলাই অহা মানুহ এটা আহি খুন্দা মাৰি দিলেহি নহয়। মই গৈ সেই একেবাৰে মানুহ ঘৰৰ চোতালত জেওৰাত পৰিলোগৈ। তাতে অকণমান দুখ পালোঁ আৰু, বেছিকৈ দুখ নাই পোৱা। হ'ব, আপুনি এতিয়া মিছা মাতিব নালাগে। মই কৈছোঁ শুন, কালি সেই টেটুগুৰিলৈকে মদসোপা গিলি আহি বদনহঁতৰ ঘৰ জেওৰা ভাঙি একদম খালত সোমালেগৈ। তাতে সেই জেওৰাই খুচি চকুৱে মুখে ঘাঁ লগালে, এতিয়া লাজতে মিছা মাতিবলৈ আহিছে। ৰহিমালা, অকণমান মোক চম্ভালি কথা কবি, খোলালি ছোৱালী নাচাম আকৌ। মুখৰ আগতে সেই জেওৰা হৈ উঠি যাব আকৌ। মোক তেতিয়াহে চিনি পাবি আকৌ। চাওঁচোন মোক কোনে হাত দিয়ে। সেই যেতিয়া পুলিচ আহি 2 পিটনমান দি ধৰি নি জেলত ভৰাই থৈ দিয়েগে, তেতিয়াহে গম পাবি। আমুকি চিনি পাই যাবি আকৌ তেতিয়া। তহঁতি দুটাইনো কিনো অনবৰতে কাজিয়াখন কৰি থাক জানো, মোৰ কিন্তু একেবাৰে ভাল নালাগে। ভাইটি, মইনো ক'ত কাজিয়া কৰোঁ? এইজনীহে মোক অনবৰতে খেং খেঙাই থাকে। তই মোক পুলিচত দিলে মই কি বহি থাকিম বুলি ভাবিছ নেকি? ময়ো তোৰ ওপৰত মানহানি কেছ দিম, তেতিয়াহে গম পাবি আকৌ তই। তহঁতি দুটাই কি লগত লাগি থাক পাই, মই যাওঁহে। তহঁতে কাজিয়াৰ মাজত সোমাই থাকিবলৈ নাই। বাৰ্থডেলৈ খালি সেই দুইটা যাব, নিমন্ত্ৰণটো দিলোঁ ভিনদেউ। যাওঁ এতিয়া মই। যা ভাইটি, এইটো কথা শুনি থাকিলে তোৰ মগজে সেই কাম নকৰাহে হ'ব। মই বাৰু যাম যা, বাকীবোৰ যায় নাযায় নাজানো। হ'ব দে, যাওঁ এতিয়া মই। থাকক ভিনদেউ। উঠিলে হয়, পইচাই নাই দেখোন পিছে হাতত। গাখীৰকণকে বিকি মেলি পইচা কিমান গোটাব লাগিব। বোলো উঠিব হোৱাই নাই নি, এতিয়ালৈকে শুইয়ে আছে যে? সেই মদসোপা খাই আহি ৰাতি এপৰত ঘৰ সোমাবহি। এতিয়া 10টা বাজিলে, এতিয়ালৈকে শুইয়ে আছে। উঠক। সেই শনিবৰীয়া বজাৰৰ পৰা গাখীৰৰ টেকেলি পাই নে কলহ পাই কিবা এটা আনকগে, গৰুজনী গাখীৰকণ ভৰাব লাগে আৰু। তুমিও ৰাতিপুৱাই বৰ চিঞৰি থাকা দেই ৰহিমলা। সেই যাওঁ আৰু বজাৰলৈ, বেগ এটা দিয়া খালি। টেটুগুৰিলৈকে দেখোন মদৰ পান নাখালে ভালেই থাকে। সদায় যদি ইমান ভালকৈ থাকিলেহেঁতেন মনটো বৰ ভাল লাগিছে পাই।
বহাগতে আহিবি চেনায়ো খোপাতে এপাহি কপৌ ফুল দিবলৈ। এইজন দেখোন নহয় হ'ল এতিয়ালৈকে, ক'ত বা আকৌ আছেগৈ গৈ সেইসোপা গিলিলে টেটুগুৰিলৈকে। সেই বজাৰ ভাগিলে কামেই হ'ব। এই ভাইটিটো বাৰ্থডে পাইছেহি, তাকো কিবা এটা দিব লাগিব, নিজেও কিবা এটা ল'ব লাগিব। সেই গাখীৰকেইটা বিকিলেহে পইচা পাম, তাকে মুঠতে কি হ'ব নহয়। আহিবলা মই পালোহি নহয়, ব'লা বজাৰলৈ যাওঁ। কেলৈ গাখীৰ কলাকেইটা বিকিবলৈ নাই জানো? হে হৰি, ৰাতিপুৱা সেইসোপা নিগিলিলে নহয়নে? আহিলে সেইসোপা খাই। হ'ব সেইবোৰ বাদ দিয়া, ব'লা যাওঁ এতিয়া। পানীৰামক সেইবোৰ কথা কৈ লাভ নাই, মই যিটো ভাল দেখোঁ সেইটোহে কৰিম। ব'লা এতিয়া যাওঁ। আজি বজাৰ ভাল হ'লে হয় আৰু দেই, গাখীৰকেইটা যাতে ভাল দামত বিকিব পাৰিব, নহ'লে পইচা নহ'বগৈ, নুজুৰিবগৈ দেখোন। তোকনো আকৌ পইচা কেলে ৰহিমলা? হেৰি আপুনিও যে আৰু দেই, সুধিছেহে এনে পইচা কেলে? ভাইটিয়ে বাৰ্থডেলৈ মাতি থৈ যোৱা নাই জানো? তাক ভাল কিবা এটা দিব লাগিব গিফ্ট। আৰু ময়ো কাপোৰ এযোৰ লওঁ নেকি, বহুত দিন কাপোৰ চাপোৰ একো লোৱাই নাই। পইচা হয়কে নহয়গে জানো, পাৰিলে কাপোৰ এযোৰ ল'ব লাগিব মোলৈ। ভাইৰক আকৌ কিয় কাপোৰ দিব লাগিছে? এই বাৰ্থডে বুলিহে দিম কিবা, তাতেনো কিয় ইমান চকু দিয়ে? ৰহিমলা পইচা কি এনেই আহিছে নেকি হা? তাই একেবাৰে সেই গাখীৰ বিক্ৰী পোৱা পইচাকেইটাহে কাপোৰ কিনে, ভায়েকক গিফ্ট দিয়ে। বৰ একেবাৰে বাৰ্থডে পাতিছে। সেই গাখীৰ বিক্ৰী পোৱা পইচাকেইটা মোক লাগিব, ভেকুলাই ধাৰকেইটা মাৰিবলৈ কৈছে, নহ'লে আৰু বস্তু নিদিয়ে হেনো। থক আপুনিনো কিডাল বস্তু বজাৰ কৰি আনি খুৱাইছেহি? মই সেই ইমান কষ্ট কৰি গাখীৰকণ গোটাইছোঁ, আপোনাক সেই মদৰ বাকী ধাৰ মাৰিবলৈ মই দিব নোৱাৰোঁ। ৰহিমলা মুঠতে মই সেইবোৰ নেজানো, পইচা কিন্তু মোক লাগিবই। নিদিওঁ, গাখীৰ বিক্ৰী পোৱা পইচাকেইটা মোক লাগিবই, এটকাও নিদিওঁ পইচা। কি মোক তই পইচা নিদিয় যদি তোৰ গাখীৰো নিনো যা। হে হৰি, গাখীৰবোৰ দেখোন পেলাই দিলে, কি হ'ব এতিয়া? পেলাইছো যা, কি কৰিবি তই? মোক পইচা নিদিয়া নহয়, নিনোৱে তোৰ গাখীৰ মই। কি সেই বুলি কি গাখীৰখিনি পেলাব লাগে নেকি? পেলামেই, কি কৰিবি তই? সেই গাখীৰ বিক্ৰী পোৱা পইচাকেইটা ইমান ধুনীয়াকৈ কামত খটাম বুলি ভাবি থৈছিলোঁ, তই চব শেষ কৰি দিলেহি মানে সেই চবেই। ৰহিমলাও মুখখন বৰ বেছি টেপেৰে টেপেৰে নচলাবি আকৌ, জেওৰা খুটি আনি একদম উঠাই দিম পিঠিত। কাক কেনেকৈ সন্মান কৰিব লাগে নেজান নেকি তই হা? চাওঁচোন কোনে মোৰ গাত হাত দিয়ে ময়ো চাওঁ। ৰহ তেনেহ'লে তোক আজি মই। কলহটো দেখোন পৰি থাকিল। এই হৰি, চব গাখীৰ পৰি দেখোন নষ্ট হৈ গ'ল। ইমান মোৰ গাখীৰৰ পইচা অথলে গ'ল। গাখীৰ বিক্ৰী পইচাকেইটা পাম বুলি ভাবি আছিলোঁ, সেয়াও নহ'লগে। আমি দুয়োটাই কাজিয়া লাগি থকা কাৰণে এইখিনি হ'ল ৰহিমলা। আজিৰ পৰা তোক মই খং চং নকৰোঁ আৰু। ময়ো আজিৰ পৰা কাজিয়া চাজিয়া কৰি নাথাকোঁ আৰু, দুয়োটাই মিলা প্ৰীতিয়ে থাকিম। বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।